খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে মানে গোখানী টোপনি গ'ল আৰু মই বুকুচাত বান্ধি পেলাই ইপিনে ভাত বনাই আছোঁ আৰু এফালে গোখানীক বুকুচাত লৈ আছোঁ আৰু এতিয়া মই গোখানীক মানে মুখখন মুচি দিওঁ তাই সাৰ পাই থাকিলে একদম মানে ফুট নলয় গতিকে এতিয়া মুখখন মুচি দিওঁ মুচি দি পেলাই ধুনীয়াকৈ তাইক ফুটটো দি লওঁ আমি আজি এঠাইত যাম ক'ত যাম আপোনালোকক কৈ আছোঁ বাৰু আমাৰ গোখানী টোপনি গ'ল আৰু তাইক এতিয়া মই ফুটটো দি লওঁ দিছোঁ আৰু দি পেলাই এতিয়া তাইক খুৱাই দিব ধৰিলে তাইক খোৱা থাকিলে একদম মানে হাই কোৱা গোখানী হাই কোৱা হেল্ল' গাইজ আমি হঠাতে এয়া দেখিছে নহয় এয়া 12 কেজিয়া তিনিআলিত ৰখিব লগা হ'ল আহিছিলোঁ গোখানীক ডক্টৰৰ ওচৰত লৈ ভিডিঅ' কৰিব নহ'লে ডক্টৰৰ ওচৰত লৈ আহিলোঁ আহি পেলাই দেখুৱাই কৰি ঔষধ পাতি আনিছোঁ আৰু হোমিঅ' ডক্টৰক দেখুৱাইছিলোঁ হোমিঅ' ডক্টৰে ঔষধ দিলে তাই হোমিঅ' ডক্টৰৰ ঔষধ খাই বহুতখিনি ভাল পাইছে গতিকে হোমিঅ'কে দেখুৱাই হ'ব আৰু এইফালে আমাৰ গোখানী বহি আছে মানুহজনে ল'ৰাটোৰ কাৰণে আনিব গৈছে পৰঠা কাৰণ তাক ঘৰত থৈ আহিছোঁ যেতিয়া সি পৰঠা নিবলৈ গৈছে গতিকে সি পৰঠা আনিব গৈছে আৰু মানুহজনক দেখুৱাইছোঁ কি কৈছ ঔষধ খাবা ঔষধ খাবা নে শুন ঔষধ খাবা শুন এয়াই ঔষধ খুৱাই দিওঁ এতিয়া 2 ঘণ্টাৰ মূৰে মূৰে খবৰ দিছে সেয়ে গাইজ আহি পাই গ'লোহি আহি পাই এতিয়া 1:30 বাজিছে মায়ে ভাত আৰু তৰকাৰী বনাই থৈছে এতিয়া মই পাকঘৰত সোমাইছোঁহি পাকঘৰত এতিয়া খৰি জুইত বনাম মাংসখিনি নবনোৱাকৈ থৈছিলে গতিকে মই বনাম চাই থাকোঁ আৰু আজি আমাৰ এয়া মাংস ব্ৰইলাৰ মাংস মই বইল কৰি থৈছিলোঁ পানীটো মই পানীটোৰ পৰা টুকি পেলাই মাংসখিনি ভাজি ল'ম এতিয়া এইফালে মই কেৰাহী গৰম হোৱাত এয়া তেল দিলোঁ এইফালে মই কাটি থৈছোঁ ডাঙৰ পিয়াজ 3টা এনেকৈ আপোনালোকে কাটি ল'ব ডিজাইন কৰি মই এইখিনি এৰুৱাই দিয়া নাই কাৰণ কেৰাহীত দিয়াৰ লগতে এৰিয়ে যাব এতিয়া মই কাটি থোৱা পিয়াজখিনি গাইজ দুপৰীয়া ভাত পানী খাই গৈ আজৰি হ'লোঁ দুপৰীয়া মাংস ভজা দেখুওৱা নহ'ল কাৰণ গোখানীয়ে অকণমান আমনি কৰিলে আমনি কৰাৰ কাৰণে আৰু ভিডিঅ' কৰি নাথাকিলোঁ আৰু এতিয়া হঠাতে এটা বহুত দুখ লগা কাৰণ হৈ পৰিল মোৰ জীৱনত আৰু সেই কাৰণটো কি আপোনালোকক জনাই আছোঁ ইয়া দেখিছে গোখাই একদম মানে ড্ৰাইভাৰ সিটত মানে বহি গাড়ী চলাই আছে আৰু ইফালে গোখানীও উঠি আছে ভণ্টিও উঠি আছে মানে গাড়ীখনৰ পৰা নামিবই বিচৰা নাই সিহঁতে হঠাতে দুখ লগা কাৰণটো হ'ল গাড়ীখন আজি বিক্ৰী কৰিব মানুহজনে নিম বুলি কৈ আছিলে কিন্তু এনেকৈ যে হঠাতে আহি যাব নিবলৈ কাৰণে মই সপোনতো ভবা নাছিলোঁ সেয়া দেখিছে বাইকখন লৈ আহিছে আৰু এফালে আমাৰ গাড়ীখনত লিখা আছে ঋতুৰাজ বেয়া লাগিছে কাৰণ ঘৰৰ সম্পত্তি এটা নাইকিয়া হ'ব আজিৰ পৰা সৰু হ'লেও ডাঙৰ হ'লেও সেইটো আমি বহুত মৰমত ৰাখিছোঁ সৰু ডাঙৰ লগত কথা নাই বা দামী কম দামীৰ লগতো কথা নাই বহুত মৰমত ৰাখিছিলে মোৰ মানুহজনে আৰু অকণমানো লেতেৰা হ'ব নিদিলে ধুনীয়াকৈ চাফা কৰি ৰাখিছিলে আৰু এয়া গোখানী নামিব নিবিচাৰে তাইক নমাবলৈ বিচাৰি আছোঁ কিন্তু তাৰ নানামে বহুত বেয়া লাগিছে দেই মনটো আৰু কি ক'ম আৰু চাই থাকক ভিডিঅ'টো আপোনালোকে শেষলৈকে বাৰম্বাৰ দুখ লাগিছে
দিছে অনাকনি বাবা নতুনকৈ এখন আনিম নহয় হাই গাইছ আমি এতিয়া এয়া জুই পোৱা আছোঁ দেখিছে সেইফালে একদম মানুহজনে খেৰ আনি আছে বহুত ঠাণ্ডা পৰিছে গতিকে এয়া জুইহে ৰক্ষা কৰিছে আৰু জুই পোৱা আছোঁ সেইফালে আমাৰ গোসাঁই খাই কৈ দিয়া গোসাঁই হাই সেইফালে আমাৰ মানুহজন এয়া দেখিছে মূৰত পাগুৰি মাৰি কলৈ যায় এতিয়া হাই এয়া দেখিছে জুই পোৱা আছোঁ বহুত ধুনীয়া লাগি গৈছেগৈ এয়া ভাত পানী খাই কৰি আজৰি হ'লোঁ আজৰি হৈ পেলাই জুই পোৱা আছোঁ আৰু গোসাঁনী শুলে এতিয়া জুই পোৱা বাদ দি পেলাই গোসাঁনীৰ ওচৰলৈ যাব লাগিব সেইফালে তামোল এখন ভৰাই লৈছোঁ তামোলখন নহ'লেতো নহয়েই মানে ভাত খাই উঠাৰ পিছত তামোলখন খাবই লাগিব গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে যিসকলে নতুনকৈ মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই অল বটনত টিপি দিব আজিলৈ আহোঁ পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছোঁ বাই বাই